সহযোগিতা কৰিবলৈ অনুৰোধ জনাইছোঁ। আমি মঞ্চলৈ বিতুপন দাসক অনুৰোধ জনাইছোঁ। পলাশ দাস, কৃষ্ণ দাস, আমি দুইজনকে বিতুপন দাসক সহযোগিতা কৰিবলৈ অনুৰোধ কৰিছোঁ। উদযাপন সমিতিৰ সভাপতি শ্ৰীমান কৃষ্ণ দাস আৰু শ্ৰীমান পলাশ দাস এই বঁটা আগবঢ়াইছে স্বৰ্গীয় অখিলেশ্বৰ ফুৱানক দাতা শ্ৰীমান বিতুপন দাস এই বঁটাৰ লগত নগদ ৩০০ আমি আগবঢ়াইছে। ক্ষমা কৰিব বিতুপন দাস কুলকুল দাস নগদ ৩০০ টকা আমি আগবঢ়াইছে। আমি শ্রীমতী পার্সিদের কামনা করি।
যথেষ্ট ভাল লাগিছে বিহুৰ বতৰ লাহেকে গ'ল কিন্তু তথাপিতো বিহুৰ মঞ্চত ইমান ৰাইজৰ উপস্থিতি ইমান ৰাতি হোৱাৰ পিছতো ভাল লাগিছে সমূহ ৰাইজৰ এইখিনি ঠাইলৈ প্ৰথমবাৰৰ বাবে আহিছোঁ যোৱা বছৰ তাৰে আগৰ বছৰ হয়তো ডিব্ৰুগড়ৰ মই ছিংগিং চাপৰিত আহিছিলোঁ কিন্তু আজি ইয়াত আহি এক বিশেষ কিবা এটা আনন্দ পাইছোঁ সমূহ ৰাইজৰ উপস্থিতি পাইছোঁ খুব ভাল লাগিছে একেলগে গাম ভাল লাগিব হেল্ল' হেল্ল'
গামোচা ধনচে ধনৰ মৰা উঠালৈ নকাচিলি ফুলচে ফুলৰ মৰা ফুলামচে গামোচা ধনচে ধনৰ মৰা উঠালৈ নকাচিলি ফুলচে ফুলৰ মৰা উঠাচত বানে খজা বাজিয়ে ধনচে ধনৰ মৰা ফুলচে ফুলৰ মৰা